কালি এখন বুক আহিছিলে দ্য কাৰেজ টু বি ডিছলাইক আজি এখন আহিছে দ্য কুৱাইট বুকখন পেকেজিংটো ভালেই হয় এতিয়ালৈ খোলাই নাই পেকেজিং একচুৱেলি ভিডিঅ'টো কৰিম বুলি পেকেজিংটো খোলা নাই পেকেজিং ঠিকে দিছে আৰু এটা বুক মাৰ্কো দিছে এনেই বুক মাৰ্কটোতো আমি কিনিলে এনেই এটা বুক মাৰ্কতে 25-30 টকামান পৰি যায় অনলাইন ল'লে এতিয়া মই অফলাইন কিনি পোৱা নাই মেইনলি একচুৱেলি মানে ইণ্ট্ৰ'ভাৰ্টখিনিৰ কাৰণে যিহেতু মানে ইণ্ট্ৰ'ভাৰ্ট মানে বুজি পাইছে মানে যিহেতু মানে তেওঁলোকে বেছিভাগ সময় অকলে থাকি ভাল পায় ইণ্ট্ৰ'ভাৰ্ট হয় তেওঁলোক ইণ্ট্ৰ'ভাৰ্টখিনিৰ কাৰণে একচুৱেলি বুকখন আৰু মই শ্বৰ্টছবিলাকত মই নতুন যিখিনি বুক পঢ়িছোঁ বা পুৰণা যিখিনি পঢ়িছোঁ তাৰ শ্বৰ্ট ভিডিঅ'বিলাক দিয়ে থাকোঁ চামাৰী টাইপত মানে জাষ্ট এটা বেছিক এটা দি থাকোঁ মই এতিয়া আপোনালোকে চাই থাকিব শ্বৰ্ট ভিডিঅ'খিনি নতুনকৈ শ্বৰ্টছৰ চেনেল এটাও খুলিছোঁ মই শ্বৰ্টছ বুলি এতিয়া বুকখনৰ ৰিভিউটো পাই যাব মোৰ শ্বৰ্টছৰ ভিডিঅ' যোনটো নতুন চেনেল খুলিছোঁ তাত একচুৱেলি শ্বৰ্টছটো চেনেল খোলাৰ মেইন কাৰণটো একচুৱেলি মানে মই নতুন যোনটো চেনেল খুলিছোঁ তাত খালি শ্বৰ্টছ ভিডিঅ' দিম আনবক্সিং হওক বুকৰ ৰিভিউ হওক যিখিনি নহওক সেইটোৱে দিম আৰু নেক্সট এইটো পুৰণা চেনেলটো আছিলে এইটো চেনেল বহুত দিনত একচুৱেলি মোৰ ভিউৱাৰ কম থকাৰ মেইন কাৰণ সেইটোৱে ভিউৱাৰ ছাবস্ক্ৰাইবাৰ যে বহুত দিন ধৰি পৰি আছিল চেনেলটো মই কোনো ধৰণৰ মানে আপলোড নকৰোঁ এবছৰৰ মূৰত এটা কৰোঁ এনেকৈ কৰোঁ সেইকাৰণে অলপ অসুবিধা হৈ আছিলে ৰিচেণ্টলি ভাবিছোঁ কৰোঁ সোনকালে নতুন ভিডিঅ' দি থাকিম ডেইলি ব্লগে হওক বা যিয়ে নহওক আৰু গতিকে আপোনালোকে সহায় কৰিব আৰু এখন পাই যাব বুক চামাৰীটো শ্বৰ্ট ভিডিঅ'ত কি খাজা কৈ দিয়া আইতা নহয় এইটো কি নাম জেমছ ঠিকে চিনি পায় ন থাম আমি ভিডিঅ'টো থাম দেই 10 seconds later এতিয়া এটা বেলেগ কথালৈ আহোঁ যে মোৰ কিতাপ পঢ়া অভ্যাসটো কেতিয়াৰ পৰা হ'ল বা মই কিমান দিনৰ পৰা কিতাপ পঢ়ি আছোঁ কিতাপ পঢ়া মোৰ বহুত বছৰে হ'ল লকডাউনৰ আগৰ পৰাই মানে মই গুৱাহাটীত আছিলোঁ প্ৰথম গুৱাহাটীত থকাৰ পৰাই 6-7 বছৰ গুৱাহাটীত আছিলোঁ তেতিয়াৰ পৰাই দাদা দুজনমান আছিলে হোষ্টেলৰে দাদা দুজনে মানে কিতাপ পঢ়ে একচুৱেলি তেওঁ ফিকশ্যনেল বুক পঢ়ে নন ফিকশ্যনেল নপঢ়ে তেওঁলোকে ফিকশ্যনেল বুকখিনি পঢ়ে এতিয়া ভাল পায় তেওঁলোকে পঢ়ি তাৰপিছত তেওঁলোকৰ পৰা মই কেইদিনমানৰ পৰা লোৱা হ'লোঁ তাৰপিছত প্ৰথম মই পঢ়িছিলোঁ বুলি ক'ব পাৰি দ্য ছাবকনচিয়াছ মাইণ্ড আছিল নেকি বুকখনৰ নাম এনেকুৱা আছিলে তাৰপিছত পঢ়িলোঁ শিৱা ট্ৰিলজি তাৰপিছত নৱনী নীলৰ বুক কিছুমান আছিলে লাভ ষ্টৰী সেইবিলাক পঢ়িলোঁ তাৰপিছত লাহে লাহে মোৰ চেল্ফ হেল্প বুক বা আমাৰ মটিভেশ্যনেল কিছুমান বুক থাকে আৰু কিছুমান থাকে স্পিৰিচুৱেল বুক তাৰ ওপৰত মোৰ ইণ্টাৰেষ্ট হ'ল লাহে লাহে এনেকুৱা বুকবিলাক পঢ়া আৰম্ভ কৰিলোঁ এতিয়া মানে এনেকুৱা হৈ গৈছে মই ডেইলি এখন বুক মই অৰ্ডাৰ দিওঁ বাছ এটা তেনেকুৱা টাইপৰ আৰু বুকখিনি পঢ়োঁ আৰু এখন বুক মই এবাৰত নপঢ়োঁ এখন বুক আজি কিনিছোঁ এখন আজি চাগে মই নপঢ়োঁ আগত কালি পৰহি যিখিনি কিনিছোঁ এখন পঢ়িম আধা ঘণ্টা এখন পঢ়িলোঁ এঘণ্টা সেইখন পঢ়িলোঁ এনেকৈ পঢ়োঁ মানে আৰু এনেকৈ নহয় যে আপুনি বুকখন শেষ কৰিব লাগে বুলি পঢ়ক বুকখনে একচুৱেলি আপোনাক কি মেইন বুজাব বিচাৰে সেইটো আপুনি বুজিব চেষ্টা কৰক যদি এবাৰত বুজা নাই লাগে ৰিপিট আকৌ পঢ়ক সেই লাইনটোকে তেনেকৈ পঢ়ক চাব আপোনালোকে এসপ্তাহ এমাহ ট্ৰাই কৰক আপোনালোকে নিজে বুজিব যে আপোনাৰ মানুহটো চেঞ্জ হৈ গৈছে আপুনি আৰু তাৰ লগতে এটা কথা কওঁ মোৰ কিন্তু স্কুলীয় কিতাপৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই স্কুলত মোৰ বা কলেজত মোৰ মাৰ্কবিলাক এভাৰেজে হয় তাতকৈ ওপৰত নহয় কিন্তু মানে একচুৱেলি গুৱাহাটীত থকা এই দাদা দুজনে মোৰ মানে ক'ব গ'লে এটা মটিভেটৰ হয় তেওঁলোক এই দাদাকেইজনে মোক মানে তেওঁ দাদা এজনো আছিলে ভাইটি দুজনমান আছিলে ভাইটি দুজনে আছিলে তেওঁ মানে শিৱা ট্ৰিলজি যিখিনি বুক বা আমাৰ অমিশ্বৰ যিখিনি বুক সেইখিনি বুক খুব ভাল পায় আৰু এজন আছিলে আমাৰ চেতন ভগত তেওঁৰ দুখনমান বুক আৰু এজন বেষ্ট ৰাইটাৰ নৱনীল চক্ৰৱৰ্তী যদি আপুনি লাভ ষ্টৰী পঢ়ি ভাল পায় নৱনীল চক্ৰৱৰ্তীৰ লাভ ষ্টৰী পঢ়ক ভাল পাব আৰু যদি চেল্ফ হেল্পটো বহুত আছে ডেল কাৰ্নেগীৰ আছে ৰবাৰ্ট গ্ৰীনেৰী আছে বহুত তেনেকুৱা আছে ৰাইটাৰ নেপলিয়ন হিল আছে তেওঁলোকৰ কিতাপবিলাক পঢ়ক আৰু এইখিনি কিতাপ আপোনালোকে মানে এইবিলাক কিতাপ অলপ টপিকবিলাক বেলেগ হয় এইবিলাক কিতাপ আপোনালোকে প্ৰথম নপঢ়িব এইবিলাক মানে ইণ্টাৰেষ্ট নাপাব এতিয়া মই বিচাৰোঁ আপোনালোকে ডেল কাৰ্নেগী বুকবিলাক পঢ়ক ৰাস্কিন বণ্ডৰ কিতাপ কিছুমান আছে এইবিলাক মানে শ্বৰ্ট মানে ইজি শ্বৰ্ট ষ্টৰী হয় এইবিলাক পঢ়ক আপোনালোকে বহুত ভাল পাব তাৰপৰা মানে কিতাপ পঢ়াৰ যোনটো আগ্ৰহ সেই আগ্ৰহটো বাঢ়ি আহিব তেনেকুৱা কথা বাকী এনেকৈ জনাই থাকিম এতিয়া আশা কৰোঁ আপোনালোকে বুক পঢ়া আৰম্ভ কৰিব লাহে ধীৰে আৰু মই যিখিনি বুক ৰেকমেণ্ড কৰিছোঁ ষ্টাৰ্টিঙত সেইখিনি পঢ়ক ডেল কাৰ্নেগী হওক বা ৰাস্কিন বণ্ডৰ হওক মালগুৰি ডেজ আছে ইংলিছ ভাৰ্জন এইখিনি পঢ়ক শ্বৰ্ট ষ্টৰী হয় বুক পঢ়াৰ ইণ্টাৰেষ্ট বাঢ়িব এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ